मॉर्निंग फ्रेंड्स या ओलालो चाওক আজি ড্ৰেছ পুৰা একদম পিন্ধি লৈছোঁ এয়া চাওক ভিতৰত ড্ৰেছ পিন্ধি লৈছোঁ পুৰা একদম গ্লভছ লৈ লৈছোঁ এতিয়া ওলাম আজি যাম আমাৰ ডেষ্টিনেশ্যন হৈছে যোৰহাট তো ভিডিঅ'টো চাই থাকিব আৰু আগলৈকে আমি কিমান দূৰ আজি কভাৰ কৰিব পাৰোঁ চাওঁ একচুৱেলি যোৰহাটলৈকে যোৱা প্লেন আছে তো আগত নাজানো হ'লেও কিমান যাব পাৰোঁ যদি যাম আপোনালোকক নিশ্চয় দেখাম নতুন হেলমেট এতিয়া ওলাম এইবিলাক সব যোগাৰ কৰি লৈ লৈছোঁ নাযাবো এতিয়া নমস্কাৰ ফ্ৰেণ্ডছ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গমটো পাইছেই আজি যোৰহাট যাব ওলাইছোঁ তো চাওঁ আজি ৰাতিপুৱা ওলাই দিলোঁ তো এতিয়া বাজিছে 6:30 তো ইয়াৰ পৰা যোৰহাটলৈকে 3 আৱাৰ্ছ দেখাইছে তো কিমান সোনকালে যাব পাৰোঁ চাই লওঁ তো এতিয়া এয়া পালোঁ খানাপাৰা অলপ আগত গৈ পেট্ৰল ভৰাব লাগিব এইবিলাক চাওক মানুহবিলাকে বাছবিলাকত উঠি যাব ওলাইছে ময়ো বাইকত যাম বুলি ভাবা নাছিলোঁ এটলিষ্ট বাছতে যাম বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ বহু দিনৰ পৰা বাইক ৰাইড এটা কৰিম বুলি ভাবি আছিলোঁ চ' সেইটো কাৰণে বাইকত লৈয়ে ওলাই দিলোঁ এই ৰাতিপুৱা মানুহবিলাক বহুত আহিছে চাগে সেইফালৰ পৰা অহা মানুহবিলাক এতিয়া গুৱাহাটীলৈ আহিছে চাগে এইটো টাইমত আহি পায় মানে 6টামান বজাত আহি পায় সেইফালে ৰাতিৰ পৰা ওলাই দিলে যোৰহাটৰ পৰা তো এয়া গণেশ মন্দিৰ পালোঁ খানাপাৰা চাওক না এই মন্দিৰটো কিন্তু ভাল লাগে আহি পেলাই ইয়াতে সপ্তাহততো মই দুবাৰমান আহোৱেই এইটো এটা পেট্ৰল পাম্প আছিলে কিন্তু ইয়াতে আমি নভৰাওঁ এই আগৰ পেট্ৰল পাম্পটো ভাল হয় এয়া আহি পালোঁ পেট্ৰল পাম্প এই পেট্ৰল পাম্পতে ইয়াতে ভৰাব লাগিব প্ৰথমতে 1000 মানৰে ভৰাই লওঁ যদি আৰু লগা হয় তেতিয়াহ'লে আৰু আগত অলপ ভৰাই ল'ম পেট্ৰল ভৰাই ওলাই দিলোঁ এতিয়া ক'ৰবাত ব্ৰেকফাষ্ট কৰিব লাগিব এটলিষ্ট এই অলপ আগত গৈ ব্ৰেকফাষ্ট কৰি ল'ম আৰু সোণাপুৰ পাৰ হোৱাৰ পিছত তাতে কেইখনমান ধুনীয়া সৰু মানে দোকান খুলিছে আৰু হোটেল তো তাতেই খাম এবাৰ ভিউটো চাওক না ইমান ধুনীয়া লাগিছে এই গৰম দিনতো ইয়াতে ফগি হৈ আছে পুৰা ফগি হৈ আছে এয়া আহি পালোঁ সোণাপুৰ দিচাং ৰিজৰ্ট ইয়াতে ৰিজৰ্ট বহুত আছে কিন্তু আপোনালোকে দিচাং ৰিজৰ্টত আহিছেনে জনাবচোন কমেণ্ট কৰি আৰু কেনেকুৱা পাইছে ইয়াতে আহি তো অলপ আগত গ'লে পাম সোণাপুৰ টোল গেট কিন্তু বাইকত গ'লে টোল গেটত পইচা দিব নালাগে সেইটো এটা ভাল পইচা কমতে হৈ যায় তো টোল গেট পাৰ কৰি আহিলোঁ এতিয়া ব্ৰেকফাষ্ট কৰাৰ কাৰণে ক'ত নৰখোঁ ভাবি আছোঁ এইখন থাৰখন গৈছে দেখিছেনে ইমান ধুনীয়া মডিফাই কৰি গৈছে এয়া চাওক ইমান ধুনীয়া নাজাৰা এটা এয়া চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে চাই একদম পুৰা সুন্দৰ পৰিৱেশ এটা দেখি আছোঁ আগত মজা লাগিছে গৈ এইটো এটা মন্দিৰ এই মন্দিৰটোত আহিব লাগিব এই মন্দিৰটোত বহুত দিন আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিব পৰা নাই সময়ৰ কাৰণে তো এইটো এটা শিৱ মন্দিৰ তো বহুতে আহে এই মন্দিৰটোত মোক চাওক ইমান ধুনীয়া পাহাৰ আৰু মোৰ হেলমেটটো কেনেকুৱা লাগিছে জনাব একযোৰৰ হেলমেট এইটো নতুন হেলমেট লৈছোঁ নিয়ন কালাৰ পূৰা কালাৰিং হৈ গৈছোঁ আজি মানুহটো বাইদেউ এতিয়া আহি পালোঁ এয়া ইয়াতে আমি খাব সোমালোঁ মই যে কৈছিলোঁ কেইখনমান নতুনকৈ খুলিছে মানে ঘৰুৱা টাইপ আৰু ষ্টাইলত বনাই গোটেই এতিয়া ইয়াতে এই চব পৰঠা লৈ লৈছোঁ ঢেকীয়া ভাজি চাটনি আৰু
এইটো হৈছে দালি দালি মানে আপোনাৰ ঘুগনি বুলি কয়, এইটোৱে খালোঁ ল'লোঁ। তো এতিয়া আমি আকৌ যাওঁ, ইয়াতে খালোঁ, খাই বৈ হৈ গ'ল আমাৰ। তো এতিয়া ওলালোঁ, এয়া চাওক এইকেইটা মানুহ বলবমত যোৱা মানুহ চাগে, হয় হয় এইকেইটা বলবমতে যাব। তো এয়া উঠিলোঁ, বলক এতিয়া গৈ থাকোঁ আৰু আগত ক'ৰবাত ৰখি আপোনালোকক দেখাব ট্ৰাই কৰিম। এয়া নগাঁও বাইপাছৰ হাইৱেটো কিন্তু ৰাস্তাটো ভাল হ'লেও কিন্তু জাৰ্কিংটো পূৰা দিয়ে ইয়াতে, মানে ৰাস্তাটো সমান নহয়, কেনেকৈ বা কি বনাইছে নাজানো আৰু। এয়া আহি পালোঁ নগাঁও ট'লগেট। তো এতিয়ালৈকে 2খন ট'লগেট পাৰ কৰিমেই আৰু। আজি অৱশ্যে মানুহ অলপ কম ৰাস্তাত, তো সেইকাৰণে বাইকখন চলায়ো ভাল লাগিছে, গাড়ী ঘোঁৰাবিলাক কম আহি আছে আজি। এইটো জেগাটো কলিয়াবৰ, এতিয়া কলিয়াবৰ পাইছোঁ। অলপ আগত গ'লে কাজিৰঙাত সোমাম আৰু লাহে লাহে। কাজিৰঙাত কিন্তু সোমাই ভাল লাগিব তাতে, কাৰণ বাইক চাইক চলাই ভাল লাগে। আৰু মই আগতে এনেকৈ বাইক লৈ কাজিৰঙা ছাইডে অহাই নাছিলোঁ, এনেই গাড়ী লৈ আহিছোঁ বা বাছতো আহিছোঁ, কিন্তু বাইকত অহা নাই। তো আজি ভালেই লাগিব। তো এয়া আহি সোমাই দিলোঁ কাজিৰঙা। চাওক না ভিউ চাওক, এই আকাশখন চাওক, পাহাৰবিলাক চাওক, পূৰা একদম শ্বিলঙৰ নিচিনা আৰু পৰিৱেশ হৈ আছে চাওক। মই আপোনাক দেখাম ৰ'ব, ৰখি পেলাই দেখাম আগত। ইয়াতে কিন্তু এটা কি প্ৰব্লেম, ৰাস্তাটো ওৱান ৱে হৈ যায়। তো ওৱান ৱে হৈ গ'লে এটাই দিগদাৰ, সেইফালৰ পৰাও গাড়ী আহি থাকে, এইফালৰ পৰা গাড়ী আহি থাকে, তো অলপ সাৱধানে যাব লাগে। এয়া চাওক, ৰখাই দেখাই দিছোঁ, চাওক ইমান ধুনীয়া লাগিছে চাওক। তো বেছি টাইম নৰখোঁ, কাৰণ সেইফালে ৰখিলে দেৰি হৈ যাব, আৰু বৰষুণটো দিও কৰি আছে। চাওক বৰষুণটো নিদিলে ভাল। এয়া চাওক ভিউবিলাক চাওক আপোনালোকে। এইফালে বৰষুণ পৰিছেই, কি কৰোঁ, ৰেইনকোটটো পিন্ধো নে নিপিন্ধো চাই লওঁ। নাই আজি নিপিন্ধো দিয়া, আজি তিতিলোঁ, যদি বেছি জোৰত দিয়ে তেতিয়াহ'লে ৰেইনকোটটো পিন্ধি ল'ম আৰু। এতিয়া অলপ বৰষুণ দি আছে, কোনো কথা নাই, এনেকুৱা বৰষুণত তিতি মই ভালেই পাওঁ। বাইক লৈ বেছি স্পীডত যাব নোৱাৰি, কাৰণ ইয়াতে বহুত স্পীড লিমিট আছে, আৰু বেছি স্পীডত অভাৰ স্পীডত গ'লে এটা ফাইন কাটিব গোটেই পুলিচবিলাকে। পূৰা একদম বৰ্ড লগা আছে, মানে কিমান স্পীডত যাব লাগে। তো এইবিলাক পাইছোঁ এনিমেল কৰিডৰ। তো এনিমেল কৰিডৰতো আৰু শ্ল' কৰিব লাগে, 21 স্পীডতহে যাব লাগে পাৰি, তাতকৈ বেছি জোৰত যাব নোৱাৰি, কাৰণ ইয়াতে কিবা স্পীড লিমিটৰ এটা মেচিন বহাই থৈ দিছে, যদি হৈ যায় তেতিয়াহ'লে ফাইন পূৰা কাটিব। চাওক না, এইবিলাক চাওকচোন, কাজিৰঙাখনত পূৰা বানপানী হৈ গৈছে, জীৱ জন্তুবিলাকলৈকে বেয়াই লাগে। এইটো এটা এলিফেণ্ট কৰিডৰ হয়, এয়া চাওঁ দেখাই দিছোঁ। এয়া কাজিৰঙাৰ এখন ৰিজৰ্ট, ইয়াত এখন বুলি নহয় বহুত ৰিজৰ্ট আছে, তো এইখন এখন ৰিজৰ্ট, আৰু আগতো পাম। আৰু কাজিৰঙাত চবতকৈ ধুনীয়া ৰিজৰ্ট এখন আছে, ইয়াত বৰগছ বুলি কয়। বৰগছত মই এদিনে আছোঁ বৰগছত। আহি ইয়াতে ৰখিলোঁ অলপ। তো মোৰ বাইকখন এবাৰ চাই লওক, ইমান লেতেৰা হৈছে বাইকখন, ইমান ধুই আনিছিলোঁ, বহুত লেতেৰা হৈ গ'ল। এবাৰ ভিউটো চাই লওক।
এইটো বেক চাইডৰ ভিউটো এবাৰ আপোনালোকক দেখাই দিছোঁ। এইখন KTM 390 এডভেঞ্চাৰ X বুলি কয়, এইখন নতুনকৈ আহিছে। তো এয়া ওলাই দিলোঁ, কাৰণ বেছি দেৰি ৰখিব নোৱাৰোঁ, বৰষুণ দিও কৰি আছে আৰু সিফালে সোনকালে পাব লাগে। অলৰেডি দেৰি হৈ গৈছে আমাৰ। এই চাওক, এইটো হাতী, কাজিৰঙা দেখি আৰু হাতী দেখা পালোৱে আহি। গজৰাজ। তো এয়া আহি পালোঁ বুঢ়ী আই মন্দিৰ। এই মন্দিৰটোতো বহুতে আহে, তো বহুতে ভাল বোলে, ইয়াতে মনৰ কামনা পূৰণ হয়। তো ময়ো ট্ৰাই কৰিম, যদি আহোঁতে সোমাব পাৰোঁ, কিন্তু এতিয়া নোসোমাওঁ, কাৰণ এতিয়া সোমালে বহুত দেৰি হৈ যাব। এয়া চাওক, বাগানবিলাক ইমান ধুনীয়া লাগিছে চাওক। আৰু বাগানবোৰৰ গছবিলাকত কিবা এটা পানে নে কিবা ৰুইছে নেকি, ইমান ধুনীয়া লাগিছে দূৰৰ পৰা দেখি। দেৰগাঁও, তো ইয়াৰ পৰা 25-30 কিলোমিটাৰৰ ভিতৰত হ'ব যোৰহাটলৈকে। তো অলমষ্ট 2টা বাজিলে, তো মিনিমাম 5 আৱাৰ্ছ লাগিলে আমাৰ। 6টা বজাত ওলাইছিলোঁ। তো সময় লাগিছে। তো এয়া যোৰহাটত আহি পালোঁ তৰাজান। তৰাজানতে আছে আমাৰ লগৰজনীৰ ঘৰ, তো তাতেই আজি থাকিম আৰু কালিৰ পৰা নতুন নতুন ভিডিঅ' দেখা পাব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব।